সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ মই ইয়াত জেতুকা ছিঙি আছোঁ দেখিছে আপোনালোকে বাৰু জেতুকা খুন্দিলে না বাৰু মই ইয়াত জেতুকা হেৰি কৰি আছোঁ আৰু ঘৰতে থকা বাবে কিনি আনিব লগা হোৱা নাই বাৰু আৰু এয়া মোৰ জেতুকা কাটি হৈ গ'ল এতিয়া মই লৈ আহিছোঁ জেতুকাখিনি আৰু কেইডালমান হকেই কাটি আনিলোঁ কাৰণ দাদাহঁতেও লগাব মাও আছে আৰু আকৌ মোৰ ভাগৰ মৰমৰ ভাগিনটো আছে নহয় সেইবাবে অলপ হকেই লৈ আহিলোঁ আৰু এয়া মই একেবাৰে পাতখিনি গুচাই লৈছোঁ আৰু আপোনালোকে সকলোৱে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এয়া মই জেতুকাখিনি পটাত থৈ পিচিবলৈ আৰম্ভ কৰিছোঁৱে দেখিছে আপোনালোকে আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি নাই চোৱা তেতিয়াহ'লে চাব আৰু পাৰিলে মোক মৰম দিব যাতে মই আগলৈও এনেকৈ ভিডিঅ' বনাই যাব পাৰোঁ কাৰণ আপোনালোকৰ বাবে ভিডিঅ'সমূহ বনাওঁ যদি আপোনালোকে মৰম নিদিয়ে তেতিয়া বেয়া লাগে আৰু হয়তো ভালদৰে ভিডিঅ' বনাব নাজানিব পাৰোঁ তথাপিও চেষ্টা কৰিছোঁ আৰু লগতে সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ আৰু লগতে অসমীয়া নতুন বছৰত সকলোৰে জীৱনলৈ সুখ আনন্দৰে ভৰি পৰক আৰু আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব আৰু আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।